একচুৱেলি গোটেইখিনি আহি পোৱা নাই, ট্ৰেফিক জামৰ কাৰণে আহি পোৱা নাই, আহি আছে আমাৰ সতীৰ্থ বাকীবিলাক। আমাৰ আজি মেইন ইছ্যুটো হ'ল গুৱাহাটীৰ বানপানী। আমাৰ যিখিনি মানে ঠিকাদাৰ আছে বা আহিব লগা যিখিনি ঠিকাদাৰ কণ্ট্ৰেক্টৰ আছে, আমি আজি প্ৰায় 20-22 বছৰৰ পৰা মানে আমি কাম কৰি আছোঁ। যে বিভিন্ন ক্ষেত্ৰত দেখা যায় যে আপোনালোকৰ মিডিয়াবিলাকে বানপানীটো হ'লে কেমেৰাটো লৈ যায় চৰকাৰক দোষ দিয়ে, কিন্তু আমি নালা চাফা কৰি দেখা পাওঁ আগদিনা যিটো আমি নালা চাফা কৰোঁ, পিছদিনা এজাক বৰষুণতে গোটেই বটল, থাৰ্মকল, প্লাষ্টিক কিবা কিবি আহি, মই এতিয়া আপোনালোকক সুধিছোঁ, আপোনালোকে কওকচোন সেইবিলাক বাৰু বৰষুণত আহে নেকি? সেইবিলাক বাৰু বৰষুণত আহে নেকি? আমিয়ে গুৱাহাটীখন আমি লেতেৰা কৰা নাই জানো? মই সকলোকে কোৱা নাই, সচেতন নাগৰিক বহুত আছে। যিখিনি অসচেতন নাগৰিক, সেই অসচেতন নাগৰিকৰ কাৰণে আজি গুৱাহাটীৰ আজি কৃত্ৰিম বানপানী হয়। সেই বটলবিলাক, সেই প্লাষ্টিকবিলাক যায় এটা জাগাত যায়, জুম খাই যায়, তাৰ ভিতৰত পানীটো যাব নোৱাৰে। কিন্তু আমাৰ লেবাৰে দিনে ৰাতি কাম কৰি আছে, GMCৰ ইঞ্জিনিয়াৰ হওক, গোটেই এমপ্লয়ী হওক, মেয়ৰ হওক, গোটেই সকলোৱে দিনে ৰাতি 24x চবে কষ্ট কৰি আছে। যেতিয়াও এক্সিকিউটিভ ইঞ্জিনিয়াৰ, আমাৰ ঠিকাদাৰবিলাকৰ, আমাৰ লেবাৰ, আমি দিনে ৰাতি আমি কাম কৰি আছোঁ। কিন্তু এতিয়া আগতকে পানীটো এইবাৰ যিটো বৰষুণ গ'ল, আগতটো বাৰু হায়েষ্ট আছিল, 22 বছৰৰ মূৰত ডাঙৰ বৰষুণ দিছিলে। আমাৰ ছিষ্টেমটো কিছু কিছু জেগাত অলপ দোষো আছে, সেইকাৰণে পানীটো ওলাই যাব পৰা নাছিল। এইটো অলপ অভাৱনীয় পানী আছিল কাৰণে ওলাই যাব পৰা নাছিল। এইটো স্বাভাৱিক বানপানী হোৱাটো আমাৰ গুৱাহাটীত বুলি নহয়, বম্বে বা যিকোনো ডাঙৰ ডাঙৰ চহৰতো হয়, এইটো একো ডাঙৰ কথা নহয়, হৈ গ'ল বাৰু এইটো এটা। কিন্তু সৰু সুৰা বৰষুণতে কিছুমান জেগাত যে পানী হয়, সেই পানীবিলাকত আমি দেখা পাওঁ যে আপুনি কিছুমান জেগাত যাই চাব থাৰ্মকলৰ হেৰি আহে, আৰে ড্ৰেইনটো হ'ল পানী যোৱা ৰাস্তা। আজি পানী যোৱা ৰাস্তাত মানুহে পেলায়। মই আজিৰ পৰা 10-15 বছৰ আগৰ এটা কথা কওঁ, এই কি জেগা আছিল মই ঠিক পাহৰি গ'লোঁ। মই এটা ড্ৰেইন চাফা কৰি আছিলোঁ, তেতিয়া মই নিজে ছাইডত, আজিকালি মানে অলপ যিহেতু শিকিলোঁ, যিবিলাক জেগাত মই টেণ্ডাৰ মাৰিলোঁ, কি কি টেকনিকেল প্ৰব্লেম আছে, যাওঁ কাৰণে প্ৰায় মই ছাইডত নাযাওঁ, মই ছুপাৰভাইজাৰক পঠিয়াওঁ। মই এদিন এটা নালাত মই নালা চাফা কৰি আছোঁ, 3 তলা বিল্ডিঙৰ ওপৰৰ পৰা এটা ইমান ডাঙৰ প্লাষ্টিকৰ টপলা এটা পেলাই দিছে, মোৰ গোটেই গা ভিজি গ'ল। গোটেই গা ভিজি গ'ল সম্ভ্ৰান্ত ঘৰৰ পৰা, 3 তলা বিল্ডিঙৰ পৰা। আপুনি যিমান ইনাৰ ড্ৰেইন দেখা পাব, তেওঁলোকে কেতিয়াও GMCক মানে 2 পইচা দি যে জাবৰখিনি GMCক দিব নিদিয়ে, তেওঁলোকে ডাইৰেক্ট 3 তলা বিল্ডিঙৰ পৰা থ্ৰ' কৰি দিয়ে। আমি অসচেতন নাগৰিকে আমি গুৱাহাটীত আমি বানপানী সৃষ্টি কৰি, কৃত্ৰিম বানপানী সৃষ্টি কৰি আছোঁ। চৰকাৰক দোষ দি কি লাভ আছে? চৰকাৰে কি কৰিব? আমি যদি নিজে সজাগ নহওঁ, আগতে আমি নিজে সজাগ হ'ব লাগিব। আমাৰ গুৱাহাটীখন আমি নিজে পৰিষ্কাৰ কৰি আমি ৰাখিব লাগিব। কোনো চৰকাৰ, নতুন চৰকাৰ যি চৰকাৰে নাহক কিয়, গুৱাহাটীৰ বানপানী আমি যদি ৰাইজ সজাগ নহওঁ, তে কেতিয়াও নহয়। কিন্তু এটা কথা কওঁ, যোৱা পৰহি আমাৰ এখন মিটিং হৈ গ'ল, তাতে আমাৰ এডিশ্যনেল কমিশ্যনাৰ, চিফ ইঞ্জিনিয়াৰ, আমাৰ কণ্ট্ৰেক্টৰ ডিভিজনৰ ইঞ্জিনিয়াৰ, এক্সিকিউটিভ চব গোটেইবিলাক আছিলে। তাতে এটা সিদ্ধান্ত লোৱা হ'ল, আমাৰ গোটেই ঠিকাদাৰক এটা পাৱাৰ দিছে যে আমি জিঅ'টেকত যোনে জাবৰ পেলায় আমি জিঅ'টেকত ফটো উঠাই আমি GMCৰ ৱেবছাইটত বা GMCত আমি লগে লগে দিম, তাৰ এগেইনষ্টে লগে লগে 5,000 টকাৰ ফাইন হ'ব। আৰু সেইটো আমি তেওঁলোকক আমি ফেচবুকত আপলোড কৰি দিম, যাতে মানুহজনক সেই মই লেতেৰা মানুহ বুলি কৈছোঁ যে তেওঁ যোনে এইবিলাক কৰে, আমি ছ'চিয়েল মিডিয়াত আমি আপলোড কৰি দিম তেওঁৰ ফটো। আপোনালোকে মিডিয়াত কৰে নকৰে আপোনালোকৰ কথা এইটো, কিন্তু আমি ছ'চিয়েল মিডিয়াত কিন্তু আমি পুৰা ভাইৰেল কৰাই দিম। গুৱাহাটীখন আমি নিজে বচাব লাগিব, অকল চৰকাৰক দোষ দিলে অকল লাভ নাই। মই আপোনালোকক এটা কথা সুধোঁ, আপুনি চাবচোন কিবা এটা চাফা নালা, ভালটোও দেখাওক। নালাটো চাফা কৰি যায়, বৰষুণ একজাক অহাৰ পিছত জাবৰবিলাক ক'ৰ পৰা আহে? আপোনালোকৰো দায়িত্ব আছে, আপোনালোকৰো গুৱাহাটীৰ বাসিন্দা, আপোনালোকে যাইতো দেখাব পাৰে যে এই জাবৰবিলাক আহিল ক'ৰ পৰা। আপোনালোকৰো দায়িত্ব আছে ৰাইজক সজাগ কৰা। নহয়, মই আপোনালোকলৈ ঠেলি বেকি কথাটো কোৱা নাই। মানে মই বিভিন্ন হেৰিত দেখা পাওঁ যে বানপানী হ'লে কেমেৰাটো লৈ যায়, মানে আপোনালোকে দেখুৱায়। আমি সংবাদ মেলখন আয়োজন কৰিছোঁ যে আমি ৰাইজৰ মাজত সজাগতা অনাটো, ৰাইজৰ ভুলৰ কাৰণে যে গুৱাহাটীত বানপানী হয়, সকলো ৰাইজ নহয় দেই,
অসচেতন কিছুমান ৰাইজৰ কাৰণে, সকলোৱে গাঁত পাতি নল'ব, অসচেতন কিছুমান ৰাইজৰ কাৰণে। কাৰণ আমি আজি চাফা কৰা নালাটো আমি যেতিয়া একজাক বৰষুণত যাওঁ বিভিন্ন ধৰণৰ প্লাষ্টিকৰ বটল, পলিথিন, থাৰ্মকল, গছৰ টুকুৰা পৰ্যন্ত আমি পাওঁ। ক'ৰ পৰা আহে? বৰষুণত আহে নেকি? আপোনালোকে মোৰ প্ৰশ্নটোৰ উত্তৰ দিয়কচোন ডাঙৰীয়া, আপুনি উত্তৰ দিয়কচোন। কোনটো নলা উন্মুক্ত হৈ আছে? কোনটো কোনটো? নাই নাই এক মিনিট, আপোনাৰ প্ৰশ্নটো বুজা নাই, কওকচোন এবাৰ। হয় হয় হয়। বহু গাঁৱৰ এতিয়াও আপোনাৰ পানী হৈ গ'ল, নিৰ্মাণ কৰিব পাৰিছে। নহয় চাওক, যিকোনো সময়ত এটা টাইম লাগিবতো। মানে এখন গাইডল আপুনি কৈছে বনাই আছে, বনাইতো আছেতো, বনাইতো আছে। মানে এইটোতো যাদু নহয় নহয় যে লগে লগে হৈ গ'ল, পৰ্যায়ৰ এটা ঘৰটো নহয় ন। কনষ্ট্ৰাকশ্যনৰ কাৰণে এটা টাইম এটা লাগিব, হৈ উঠিব। আমি চাওক, আমি হ'ল কণ্ট্ৰেক্টৰ মানুহ, আমি চৰকাৰৰ হৈও ক'ব অহা নাই, বিপক্ষে সপক্ষে আমি নহয়, আমি ব্যৱসায় মানুহ। কালি কংগ্ৰেছ চৰকাৰ আহিলে আমি কংগ্ৰেছ চৰকাৰৰ তলত আমি কাম কৰিম, আজি বিজেপি চৰকাৰ আছে আমি বিজেপি চৰকাৰৰ তলত কাম কৰিম। আমি সেইটো নহয় যে আমি চৰকাৰৰ ফালে আমি কিবা কথা ক'ব আহিছো। আমি কাম কৰি যিখিনি অসুবিধা পাইছো, কি কাৰণত বানপানী হয়, আমাৰ প্ৰেক্টিকেল নলেজ আছে, সেই নলেজখিনিৰ কাৰণে কৈছো। অসচেতন মানুহৰ কাৰণে গুৱাহাটীত বানপানী